নমস্কাৰ সমূহ পৰীক্ষাৰ্থী জিকে ফাউণ্ডেশ্যনৰ অন্য এটা ভিডিঅ'লৈ মই নয়নে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 17 মাৰ্চৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ বিষয়ে। এই সকলোবোৰ এমচিকিউ আকাৰে ডিছকাছ কৰিম। এই এমচিকিউখিনি দা হিন্দু, আছাম ট্ৰিবিউন আৰু ইণ্ডিয়ান এক্সপ্ৰেছৰ পৰা মিশ্ৰিত কিছুমান কুৱেশ্যন হয়, তাৰ পৰা লোৱা হৈছে। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো প্ৰথমটো কুৱেশ্যন হৈছে, What is the name of the exercise in which the Indian Navy P-8 aircraft is participating in Guam? ভাৰতীয় নৌসেনাৰ P-8 বিমান অনুশীলন কৰি আছে বৰ্তমান। সেই অনুশীলনটোৰ নাম কি সুধিছে? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন বি, এক্সাৰচাইজ সি ড্ৰেগন। অপশ্যন বি ইয়াৰ ৰাইট আনসাৰ। তাৰ লগত জড়িত ইম্পৰ্টেণ্ট পইণ্টটো হৈছে এ P-8 aircraft of the Indian Navy arrived at Guam, USA on 14 March to 23 March to participate in Exercise Sea Dragon 23, the third edition of Coordinated Multilateral ASW exercise for long range. এই এক্সাৰচাইজ 14 মাৰ্চৰ পৰা 23 মাৰ্চলৈ অনুষ্ঠিত কৰা হৈছে বা বৰ্তমান চলি আছে। এক্সাৰচাইজৰ নাম হ'ল এক্সাৰচাইজ সি ড্ৰেগন 23। এইটো গুৱানত অনুষ্ঠিত কৰা হৈছে। তাৰ নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য জইণ্ট এক্সাৰচাইজ বিটুইন ইণ্ডিয়া এণ্ড ছিংগাপুৰ ডেট ৰিচেণ্টলি কনক্লুড দ্য যোধপুৰ? যোধপুৰত অনুষ্ঠিত হোৱা ভাৰত আৰু ছিংগাপুৰৰ যৌথ অনুশীলনৰ নাম কি সুধিছে? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ, এক্সাৰচাইজ বল্ড কুৰুক্ষেত্ৰ। অপশ্যন এ ইয়াৰ ৰাইট এনচাৰ। তাৰ লগত জড়িত ইম্পৰ্টেণ্ট পইণ্টখিনি হৈছে, দ্য ছিংগাপুৰ আৰ্মি এণ্ড ইণ্ডিয়ান আৰ্মি পাৰ্টিচিপেট ইন দ্য 13th এডিশ্যন অফ এক্সাৰচাইজ বল্ড কুৰুক্ষেত্ৰ এ bilateral armor exercise from 6 to 13 March 2023 at Jodhpur military station, India. ছিংগাপুৰ আৰু ভাৰতীয় সেনা বাহিনীয়ে এই এক্সাৰচাইজত অনুশীলনত অংশগ্ৰহণ কৰিছে। এই অনুশীলনৰ নাম হৈছে বল্ড এক্সাৰচাইজ বল্ড কুৰুক্ষেত্ৰ। এইটো ছিংগাপুৰ আৰু ভাৰত সেনা বাহিনীৰ 13 সংখ্যক এডিশ্যন হয়, 13 সংখ্যক সংস্কৰণ হয়। আৰু এই অনুশীলন যোধপুৰ মিলিটাৰী ষ্টেচনত অনুষ্ঠিত কৰা হৈছে। তাৰপিছত নেক্সট কুৱেশ্যন, ইণ্ডিয়াছ ফাৰ্ষ্ট ফৰেষ্ট এণ্ড ট্ৰি কভাৰ হেজ ইনক্ৰিজ বাই হাউ মেনি স্কুৱেৰ কিলোমিটাৰ এজ পাৰ দ্য ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট 2021? ভাৰতৰ বনাঞ্চল আৰু গছৰ আৱৰণ কিমান বৰ্গক্ষেত্ৰলৈ বৃদ্ধি পাইছে বৰ্তমান সুধিছে 2021 চনৰ ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্ট অনুসৰি। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন চি, 2261 কিলোমিটাৰ স্কুৱেৰ কিলোমিটাৰ বৃদ্ধি পাইছে, 2261 কিলোমিটাৰ। অপশ্যন চি ইয়াৰ ৰাইট এনচাৰ। তাৰ লগত জড়িত ইম্পৰ্টেণ্ট পইণ্ট হৈছে, ইণ্ডিয়াছ ফৰেষ্ট এণ্ড ট্ৰি কভাৰ হেজ ৰিজেইন মানে 2261 স্কুৱেৰ কিলোমিটাৰ ভাৰতৰ বৃদ্ধি পাইছে 2021 চনৰ ডাটা অনুসৰি। কিন্তু ইয়াৰ ভিতৰত সৰ্বাধিকভাৱে অন্ধ্ৰপ্ৰদেশৰ ফৰেষ্ট আৰু ট্ৰিৰ ক্ষেত্ৰত 8276 স্কুৱেৰ কিলোমিটাৰ বৃদ্ধি পাইছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ৰেংক অফ দ্য ইন দ্য ৱৰ্ল্ড ইন দ্য গ্ল'বেল জেণ্ডাৰ গেপ ইণ্ডেক্স 2022 ৰিলিজ বাই দ্য ৱৰ্ল্ড ইকনমিক ফৰাম? গ্ল'বেল জেণ্ডাৰ গেপ ইণ্ডেক্স 2022 মতে বিশ্বত ভাৰতৰ স্থান কিমান সুধিছে? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন বি, 135 সংখ্যক 135 ৰেংক পাবলৈ সক্ষম হৈছে ভাৰতে। তাৰপিছত নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি হেজ টপ দ্য হেনলি পাছপৰ্ট ইণ্ডেক্স 2022? হেনলি পাছপৰ্ট সূচাংক 2022 কোনখন দেশে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন বি, জাপান। নেক্সট কুৱেশ্যন, হুইচ ৰিজন ইজ দ্য একুইজ এলায়েন্স প্ৰিমিয়াৰলি ফ'কাছ অন? একুইজ এলায়েন্সে মূলতঃ কোনটো অঞ্চলৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে সুধিছে? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন চি, ইণ্ডো পেচিফিক ৰিজনৰ ওপৰত সিহঁতে গুৰুত্ব আৰোপ কৰিছে। একুইজত তিনিখন ৰাষ্ট্ৰ জড়িত হৈ আছে, অষ্ট্ৰেলিয়া, ইউনাইটেড ষ্টেট এণ্ড ইউনাইটেড কিংডম। এই তিনিখন দেশে ত্ৰিপাক্ষিকভাৱে আলোচনা কৰি ইণ্ডো পেচিফিক ৰিজনৰ ওপৰত আলোচনা কৰিছে। তাৰপিছত নেক্সট কুৱেশ্যন, Where will the SCO tourism minister meet be
হোষ্ট বাই ইণ্ডিয়া, ভাৰতে ক'ত আয়োজন কৰিব ASCO পৰ্যটন মন্ত্ৰীসকলৰ বৈঠক। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি, বাৰাণসীত অনুষ্ঠিত কৰিব। প্ৰথমে SCOৰ ফুল ফৰ্ম হৈছে চাংঘাই কৰ্প'ৰেশ্যন অৰ্গেনাইজেশ্যন, মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়, প্ৰায় কুৱেশ্যন কিছুমানে সোধে SCOৰ ফুল ফৰ্ম। ছেকেণ্ড হৈছে টুৰিজম মিনিষ্টাৰ, সকলো মানে টুৰিজম পৰ্যটন মন্ত্ৰীসকলে মন্ত্ৰীৰ উপস্থিতিত 17 পৰা 18 মাৰ্চত কাশীৰ বাৰাণসীত এই টুৰিজম স্ক'ৰ পৰ্যটন আলোচনা কৰা হ'ব। কালচাৰেল, আপোনালোকে জানে যে বাৰাণসী ভাৰতৰ কালচাৰেল সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ অৰ্গেনাইজেশ্যন কণ্ডাক্ট দ্য ছাকচেছফুল ফ্লাইট টেষ্ট অফ ভেৰি শ্বৰ্ট ৰেঞ্জ এয়াৰ ডিফেন্স ছিষ্টেম মিছাইল? কোনটো সংস্থাই ভেৰি শ্বৰ্টত সফল উৰণ পৰীক্ষা কৰিছিল ৰেঞ্জ এয়াৰ ডিফেন্স ছিষ্টেম মিছাইলৰ? কোনটো সংস্থাই সুধিছে? ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন বি, DRDO। তাৰপিছত নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ৰেংক ইন দ্য লিষ্ট অফ মষ্ট পলিউটেড কাণ্ট্ৰিজ অন দ্য ৱৰ্ল্ড এয়াৰ কোৱালিটি ইনডেক্স? বিশ্বৰ সৰ্বাধিক প্ৰদূষিত দেশৰ তালিকাত ভাৰতৰ স্থান কিমান সুধিছে এয়াৰ কোৱালিটি ইনডেক্সৰ ডাটা অনুসৰি? ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন ডি, 8। ইণ্ডিয়াৰ ৰেংক 8 হৈছে ৱৰ্ল্ড টপ 10 পপুলেটেড কাণ্ট্ৰিৰ ভিতৰত। যি নহওক, আগতে ইয়াৰ 2022 চনৰ ৰিপৰ্ট অনুসৰি ইয়াৰ ভাৰতে 5 সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছিল, কিন্তু এতিয়া বৰ্তমান 3টা স্থান তললৈ নামিছে, যিকাৰণে আমাৰ ভাৰতবৰ্ষৰ বাবে এইটো ভাল খবৰ বুলি ক'ব লাগিব। কিছু পৰিমাণে হ'লেও প্ৰদূষণৰ পাৰ্চেণ্টেজখিনি কমিছে, তো সেইটো কাৰণে 5ৰ পৰা 8লৈ স্থানান্তৰিত হ'বলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যন, হুইচ অৰ্গেনাইজেশ্যন লঞ্চ ATL-30? কোনটো সংস্থাই ATL-30 আৰম্ভ কৰিছে সুধিছে? ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন চি, ইয়াৰ ৰাইট এনচাৰ নীতি আয়োগ। নেক্সট কুৱেশ্যন, হু হেজ বিন এৱাৰ্ডেড দ্য গভৰ্ণৰ অফ দ্য ইয়াৰ এৱাৰ্ড? বছৰৰ শ্ৰেষ্ঠ ৰাজ্যপালৰ বঁটা কোনে লাভ কৰিবলৈ সক্ষম হৈছে গভৰ্ণৰ অফ দ্য ইয়াৰ এৱাৰ্ড? ৰাইট এনচাৰ হৈছে অপশ্যন বি, শক্তিকান্ত দাস, ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হয়, মনত ৰাখিব, তেওঁ এই বঁটা পাবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যন, আৰু আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন হৈছে, হুইচ ডে ইজ অবজাৰ্ভ এজ নেশ্যনেল ভেকচিনেশ্যন ডে ইন ইণ্ডিয়া? ভাৰতৰ কোনটো দিন ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস হিচাপে পালন কৰা হয়? ৰাইট এনচাৰ ইজ অপশ্যন এ, মাৰ্চ 16। 16 মাৰ্চত ভাৰতৰ ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস হিচাপে পালন কৰা হয়। তো ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। চাই কেনেকুৱা পালে জনাব, যদি ভাল পাইছে তেতিয়া লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।